আজি কাতি বিহুৰ উপলক্ষে অতি সুন্দৰ এটা ভিডিঅ' বনাইছোঁ। কেনে লাগিলে চাই ল'ব আমাৰ পৰিৱেশটো। হেল্ল' গাইজ, ইমান অতি সুন্দৰ পৰিৱেশ। এয়া আমাৰ খেতিডৰা। এইখিনি আমি ভৱিষ্যত, গতিকে ইমান সুন্দৰ খেতি। আজি বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ, আপোনালোকক দৃশ্য দেখাইছোঁ। গতিকে এইবাৰ যথেষ্ট খেতি ভাল হৈছে। আপোনালোকৰ সুন্দৰ হ'ব ধানবিলাক হোৱা মতে। আজি বহুত দিনৰ মূৰত মই পথাৰলৈ আহিছোঁ। যেতিয়া খেতি ৰুইছিলোঁ তেতিয়াই অহা। ইমান যথেষ্ট বননি হৈছে, ঘাঁহ ভাল লাগিছে। ইমান সুন্দৰ পৰিৱেশ। যেনেদৰে ভাবিছিলোঁ এইবাৰ বানপানীৰ ফলত আমাৰ খেতি লোকচান লাগিছিল, সেইটো অতি সুন্দৰ হৈছে। ভবামতে ভাল হৈছে। চাকিখন জ্বলাবৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ। ইয়াত এইখন দি দে, কলপাত এখিলা দিব লাগিব। এইবাৰ আমাৰ খেতি বিভিন্ন ধৰণৰ হেৰি হ'ল, মিছ হ'ল খেতি। কঠীয়াৰ অভাৱতে আমাৰ ইমান অলপ খেলি মেলি হ'ল ধানৰ। তথাপি যথেষ্ট ভাল হৈছে বাৰু। কিছুমান আগতীয়াকৈ ওলাইছে, কিছুমান পিছতীয়া হৈছে। উপায় নাই, খেতি বাৰে মিছল হ'ল বুলি ক'লেও বেয়া নহয়। নমস্কাৰ, সকলোলৈ কাতি বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি কাতি বিহুৰ উপলক্ষে আমাৰ কৃষকৰ ৰাইজৰ তথা আমাৰ সকলো কৃষক বন্ধুসকললৈ মোৰ তৰফৰ পৰা আজি হিয়া ভৰা ওলগ যাচিছোঁ। আজি কাতি বিহু উপলক্ষে মই পথাৰত, আমি ভাইটি মই দুজন আহি পিনি আজি পথাৰত এগছি বন্তি জ্বলাই পোহৰৰ উৰ্বৰতাৰ কাৰণে আমাৰ পথাৰত যিবিলাক অপদিনাশক বা আমাৰ পথাৰত পোক পৰুৱাৰ পৰা আৰম্ভ কৰি সকলোবিলাক যেন আমাৰ খেতিডৰা ভাল হোৱাত আগুৱাত, বিশেষকৈ তেনে কীট পতংগবিলাক নাইকিয়া হ'বৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এনেদৰে মই নিজৰ মনোবৃত্তি প্ৰকাশ কৰি আজি মই পোনপ্ৰথমতে চাকিগছি সুন্দৰভাৱে জ্বলাবলৈ আগবাঢ়িছোঁ। সুন্দৰভাৱে এটা কাঠিতে চাকিগছি জ্বলিলে এগৰাকী বন্তি সুন্দৰভাৱে জ্বলি উঠিলে। গতিকে এই বন্তিগৰাকীয়ে যেন আমাৰ খেতিবিলাক সুন্দৰকৈ জীপাল কৰি তোলে, যাতে আমাৰ জীৱনজোৰা আমাৰ খাদ্যভাৰ আমি খাব পৰাকৈ যে গুটিবিলাক পচন্দ হয়, তাই কামনা কৰি লক্ষী দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰি আজি এগৰাকী বন্তি জ্বলাইছোঁ, যাতে সকলো ৰাইজৰ যেন খেতি ভাল হয় তাকে কামনা কৰিছোঁ। লগতে আজি কাতি বিহুৰ সকলোবিলাক যেন সুন্দৰ হৈ উঠে তাকে কামনা কৰিছোঁ।